আমাৰ ৰক্সি ডাঙৰ হৈছে আৰু ইমান দুষ্ট হৈছে কি ফ্ৰিজটোৰ ওচৰলৈ আমাক মাতি নি দেখুৱাই থাকে ফ্ৰিজটো খুলি দিব লাগে আৰু খুলি দিয়াৰ লগে লগে অকণমান পানী বটলটো দেখুৱাব ঠাণ্ডা পানী অকণ দিব লগা হয় ঠাণ্ডা পানীকণ দিয়াৰ পিছতে ফ্ৰিজটোৰ ওপৰত উঠি পেলাই সি সদায় শুই থাকে আৰু উলিয়াই আনিব নোৱাৰে ফ্ৰিজটোৰ ভিতৰৰ পৰা তাক ঠাণ্ডা পায় তাতে গৰম যে বাহিৰত চাব কিদৰে ভিডিঅ'টোৰ শেষলৈকে চাব কেনেকৈ সি ভিতৰত সোমাই শুই থাকে আৰু তাক অনাৰ ব্যৱস্থা কৰিব নোৱাৰি ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে ভাল লাগিব বৰ্তমান তাৰ 3.5 মাহ হৈছে কথাবোৰ সম্পূৰ্ণ বুজি পোৱা হ'ল টয়লেট বাথৰুম সব বাথৰুমত গৈ কৰে আৰু আমি গা ধোৱা সময়ত তাক সদায় গা ধুৱাব লাগিব সিও শাৱাৰটোৰ তলত ৰখি থাকে টয়লেট লাগিলেও বাথৰুমলৈ গুচি যায় গৈ পেলাই তাত টয়লেট কৰি আহে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব ৰক্সিৰ এনেকুৱাই ভিডিঅ' পাই থাকিব আপোনালোকে